হে দোস্ত পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ। আজি অষ্টমীৰ কাৰণে গৈ আছোঁ ভুৰবন্দালৈ। মোৰ লগত আপোনালোকৰ ব্লগ আৰম্ভ কৰি দিওঁ নেকি? মানে কথাটো আচলতে একো মানে নহয়। লাউখোৱা বজাৰত আহি পালোঁ আৰু ইয়াৰ পৰা 2 কিলোমিটাৰ দূৰতে অষ্টমী যাম তাত চাই থাকক। Missing someone without you. Missing someone চাওক কিমান হাজাৰ বাইক, যেন বাইকৰ দোকান। পাই গেলো ভুৰবন্দা, তামাম লাগি আছে কিন্তু। চাওক কিমান মানুহ। তৰমুজ লাগিব নেকি? তৰমুজ সঁচা কৈছোঁ, আজি কিন্তু তামাম পুৰস্কাৰ খাম, তামাম। কিমান লাখ মানুহ হ'ব ইয়াত? কমচে কম 10 লাখ মান হ'ব। তামাম লাগি আছে ন? বহুত ধুনীয়া লাগি আছে, ইমান ধুনীয়া লাগিছে মানে কি ক'ম আৰু। আমাৰ অসমৰ ভিতৰত ইমান ডাঙৰ মেলা হৈ আছে, মানে ইমান ভাল লাগিছে। মোৰ হিচাপত বেছি হ'ব, বেছি হ'লে আৰু বেছি ভাল হ'ব আমাৰ। 10 লাখ হ'ব। সেইটোৱে কৈছোঁ, 10 লাখটো মই ক'লোঁ আপোনাৰ। পাই গ'লো একেবাৰে ব্ৰহ্মপুত্ৰৰ ওচৰত আহি গ'লোঁ আমি। এতিয়া আমি ঘাঁহ চাহ ধুম অলপ। তামাম লাগি আছে কিন্তু। কাণত সোমাই গ'ল পানী। অষ্টমীত আহি কোনে কোনে গা জ্বলে কমেণ্ট কৰি মোক ক'বচোন। নদীত গা ধুই তামাম লাগে কিন্তু, সঁচা কৈছোঁ তামাম। আপোনালোকেও কমেণ্ট কৰি কওকচোন। লৈ আছোঁ চিৰা, মুড়ি আৰু দৈ। আজি ফালি দিম খাই, তামাম লাগিব কিন্তু, তামাম এনজয় কৰিম। দূৰত হৈছে মেলা, কিন্তু আমি আহি গ'লোঁ বাঁহ গছৰ তলত। ইয়াত খাম, কাৰণ তামাম ৰ'দ দিছে আজি। 34 ডিগ্ৰী চেলচিয়াছ, কিন্তু এনজয়টো কৰিব লাগিব। আৰু ষ্টাৰ্ট হৈ গ'ল আমাৰ খোৱা বোৱাৰ প্ৰগ্ৰাম।
দৈ চিৰা মুড়ি গুড় আৰু চাই থাকক আপোনালোকে সেয়ালৈকে ইমানখিনি প্লাউ আপোনালোকে কওকচোন কিমান টকা হ'ব ৰ'ব মই কৈ দিছোঁ 80 টকা এনেতো বজাৰত 30-40 টকাত হৈ যায় কিন্তু মেলা বুলি দামটো বঢ়াই দিছে 80 টকা উপায় নাই খাব লাগিব আৰু শেহত এটা পান নাকি খাই দিলোঁ বাপৰে ইমান গৰম গৈ আছোঁ ঘৰলৈ ৰ'ব কেইটামান ফটো শ্বট চাই লওক